2020 চনৰ ডিচেম্বৰলৈকে মোৰ লগত কোনো পলিটিকেল কথা নাই। এইকেইদিন ডেভেলপমেণ্টৰ কাম হ'ব লাগে। কাৰ্বি আংলঙৰ আজি 5টা ৰাস্তা এনাউন্স কৰিলোঁ। ৰাস্তা হ'ব লাগে, মানুহৰ কাম হ'ব লাগে। 365 দিনে ৰাজনীতি কৰি থাকিলে বেয়া। গতিকে খুব দৰকাৰ নহ'লে পলিটিকেল কথা নকওঁ, বহুত দৰকাৰ হ'লে বেলেগ কথা। এতিয়া 2020 ডিচেম্বৰলৈকে ডেভেলপমেণ্ট, তাৰপিছত ৰাজনীতি। কৈছে যি কয় এইবিলাক কৈ থাকক আৰু মোৰ সেইবিলাকৰ উত্তৰ দিব সময় নাই, কামেই প্ৰমাণ হৈ থাকিব। কাৰ্বি আংলঙৰ কেৱল ৰাজপথে নহয়, বহু ক্ষেত্ৰত কিন্তু কাৰ্বি আংলংটো মই ভাষণত কৈছোঁ যে আজি কাৰ্বি আংলঙত যি ষ্টেডিয়াম হৈছে, আমাৰ অসমতো এনেকুৱা ষ্টেডিয়াম এক প্ৰকাৰ নেশ্যনেল গেমছৰ ষ্টেডিয়ামখিনি বাদ দিব। আজি মই যি 5টা ৰাস্তাৰ কথা ক'লোঁ, সেই 5টা ৰাস্তা মোটামুটি এবছৰৰ ভিতৰত হৈ যাব। ফলে কমিউনিকেশ্যনো বহুত ইজি হৈ যাব। ডিফু মেডিকেল কলেজ আমি নৱেম্বৰত আৰম্ভ কৰিম। এপইণ্টমেণ্টৰ কাম 10 দিনৰ ভিতৰত আৰম্ভ হৈ যাব। বোকাজানত চিভিল হস্পিটেল হ'ব। কামৰেনত চিভিল হস্পিটেলৰ কাম চলি আছে। ছায়েন্স কলেজ, BEd কলেজৰ কামো আৰম্ভ হ'ব। গতিকে কাৰ্বি আংলংটো মোৰ দৃষ্টিত অসমৰ গুৱাহাটীক বাদ দি আটাইতকৈ ডেভেলপ জেগা কাৰ্বি আংলঙে হ'ব গৈ আছে। পেকেজ বুলি কৰিয়ে আছোঁ। এতিয়া আমাৰ যিটো উমৰাংচু ৰাস্তা বনাম, এইটো মোদী ডাঙৰীয়াই দিছে 200 crores। যিটো আমি টুমপ্ৰেঙৰ পৰা হোজাই ৰাস্তা বনাম, ডেট উইল বি নট লেছ দেন 200 to 300 crores। যি হাইৱে বনি আছে, আমি কৰি আছোঁ, এডিশ্যনেল টকা দিছোঁ, তাতো অলমষ্ট 100 crores। এইবিলাক আমি অসম মালাত টুমপ্ৰেং হোজাই আমি কৰি আছোঁ, জিৰিকিন্দাং খেৰণি কৰি আছোঁ। এইবিলাক আমি ডিষ্ট্ৰিক্ট কাউন্সিলত দিয়া নাই, আমি কৰি আছোঁ। ইয়াৰ লগতে বৰ্ডাৰৰ সমস্যাৰ বিষয়ে অলপ তাৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছে। আমি অসমৰ 1 ইঞ্চিও মাটি এৰি দিয়াৰ প্ৰশ্ন উঠিব নোৱাৰে। আমি আমাৰ মাটি প্ৰটেক্ট কৰিম।